লকডাউনত ইমানে পলিউশন কমি গেছি আমার ঘরের পৰা কুতুব মিনার দেখা পায় কুকুৰিগনা হেতু কুতুব মিনাৰ ন হেতু ইটা হতা কি হৰে ও শকুন্তলা কি হল হাতৰে আঙুঠি জানৈ কতে হেৰুৱালা মই আঙুঠিটো য'তে থওঁ বাকচতে থওঁ বা হাবিৰ মাজতে থওঁ লাগিলে গাঁত খান্দি পুতিয়া থওঁ তোৰ দৰকাৰ কি হা দৰকাৰ কি কথাটো হ'ল চেন্নাই এক্সপ্ৰেছৰ যিটো শ্বাহৰুখ খানৰ ৰুল সেই ৰুলটোৰ অফাৰ আচলতে মোৰলৈহে প্ৰথম আহিছিল আৰু ডাইৰেক্টৰ প্ৰডিউচাৰ সকলোবোৰ মোৰ ঘৰত আহি উপস্থিত মানে মোক নিবলৈ ইমানেই জোৰ কৰিছে কিন্তু মই নগ'লো কিয় বিকজ মানে সেই সময়ত মোৰ হাগা হৈ আছিল আৰু পেটটো খুব বেয়া হৈ আছিল কি খাইছ ফামি শিখৰ খাবা নেকি এইবোৰ খাই নেকি সাদা আছে না সাদা এই লকডাউন সময়ছোৱাত মোবাইলটোৰ লগত ইমানে বেছি বিজি আছো যে ভালকে মোবাইলটো চাৰ্জ দিব মন নাযায় পানী যেনেকে প্ৰাণ মোবাইলো হৈ পৰিছে এতিয়া আমাৰ জান আপোনালোকৰ এনেকুৱা হৈছে নেকি কমেন্ট কৰক তোমাৰ এতিয়াও মনত আছে আৰু এবাৰ গোৱা না তুমি কেতিয়া খোৱা শুয়ে আছো টোপনি অহা নাই টোপনি কেতিয়া আহিব অ টোপনি হাগিব গৈছে কেতিয়াবা আহে মুৰ্গীৰ কণী আলু চপ জেলেপি মোৰ আপিক যি তই ভাল পা কি প্ৰমাণ আছে তোৰ হাতত আৰে আংকল 3 মাহ হৈছে আৰু 6 মাহ ৰখক অটোমেটিক নিজে নিজে গম পাই যাব হেল্ল' বিয়া পাতিবলৈ মন গৈছে মোৰ কি অঁ তাৰ পিছত মই কি কৰিব লাগে আকৌ ইজনী মোৰ লগত পলাই আহ আকৌ তোৰ লগত পলাই গ'লে মোৰ মতাটোৰ কি গতি হ'ব সেই মতাটোকো লৈ আনিবি আকৌ লগতে ঐ সুখী মানুহক ইংৰাজীত কি বুলি কয় সিঙ্গেল স্কুল কেতিয়া খুলিব ন এতিয়া নখলে স্কুল কেতিয়া খুলিব ন এই বাৰবাৰ একে কথা কি সুধিছে এতিয়া স্কুল নখলেতো নহয় স্কুল বন্ধ বুলি জানি বৰ মজা লাগে